আজি আমাৰ কলেজৰ মহাবিদ্যালয় সপ্তাহৰ অন্তিমটো দিন। আজি আছে সাংস্কৃতিক শোভাযাত্ৰা। সেই হেতুকে সকলো ডিপাৰ্টমেণ্টৰ সমূহ ছাত্ৰ ছাত্ৰী একত্ৰিত হৈছে পাৰ্টিচিপেট কৰিবৰ বাবে। প্ৰতিযোগিতাখনি ডিপাৰ্টমেণ্ট ৱাইজ পতা হয়। এয়া আমাৰ জুলজি ডিপাৰ্টমেণ্টেও অংশগ্ৰহণ কৰিছিল। দেখিছে আমাৰ জুলজি ডিপাৰ্টমেণ্ট। বৰ্ণিল শোভাযাত্ৰাটো দেখিবলৈ বৰ আকৰ্ষণীয় হৈছে। আমাৰ ডিপাৰ্টমেণ্টৰ থিমটো হৈছে অসমৰ উৎসৱসমূহৰ বৈচিত্ৰতা। যিহেতু আমাৰ থিমটো অসমৰ জাতি জনগোষ্ঠীৰ সমূহ উৎসৱসমূহক প্ৰতিনিধিত্ব কৰি আছিলে, বহাগ মাহৰ পৰা চ'ত মাহলৈকে অসমত যি উৎসৱ হয় সেই সকলো আমাৰ ডিপাৰ্টমেণ্টে দেখাবৰ চেষ্টা কৰিছোঁ। এইদৰে আন ডিপাৰ্টমেণ্টসমূহেও নিজৰ নিজৰ এটা থিম বাছি লৈ সকলোৱে পাৰ্টিচিপেট কৰিছে। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাখনিত অংশগ্ৰহণ কৰি তথা উপভোগ কৰি বহুত ভাল লাগিল। আৰু আমাৰ ষ্টুডেণ্টসকলেও বহুতখিনি কষ্ট কৰিছে আৰু আমাৰ টিচাৰ্ছসকলেও আমাক বহুত ছাপোৰ্ট কৰিছে। সঁচাকৈ এই দিনবোৰ সদায় মনত থাকি যাব। আজি এটা মই বেলেগ ৰূপত মই পৰিধান কৰিছোঁ ৰাভা সংস্কৃতিৰ সাজ। মই প্ৰদৰ্শন কৰিছিলোঁ বাইকু উৎসৱত এজনী ৰাভা যুৱতী হৈ। কিমান শুদ্ধকৈ পৰিধান কৰিব পাৰিছোঁ নাজানো, প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছোঁ। ইমানেই, পুনৰ লগ পোৱাৰ